পুনৰবাৰ স্বাগতম জনাইছোঁ চিজিজ কিচেনৰ আন এটি ভিডিঅ'লৈ। আজি অকণমান আকৌ ওলাই যাওঁ আৰু প্ৰথমতে আজি পিকনিক যাম বুলিয়ে ভাবিছিলোঁ, কিন্তু পিকনিক কেঞ্চেল হ'ল আৰু পিকনিক স্পট এটুকুৰালৈকে যাম। কাকচাং নামটো শুনি আছোঁ, খুবেই সুন্দৰ আৰু দাদাই কৈছে ঠাইখনৰ বিষয়ে। তেন্তে ব'লক আমি চাম ঠাইখননো কেনেকুৱা আৰু লগতে আপোনালোককো লৈ যাম আৰু আমি লাঞ্চটো বেলেগত কৰিম। তেন্তে ব'লক আমাৰ লগতে আপোনালোককো লৈ যাওঁ। ঘৰৰ পৰা আমি 10টাত ওলালোঁ। এতিয়া আমি বোকাখাটৰ ফুড ফ্লিংছত চাহ খাবলৈ সোমাইছোঁ। ইয়াতে খুব ধুনীয়া ধুনীয়া চিংৰা বা আগতেও আপোনালোকক কৈছোঁ বেক ৰসগোল্লা, খুব সুন্দৰ বেক ৰসগোল্লা ইয়াত পায়, খাবলৈ বহুত টেষ্টি। আৰু ইয়াতে এতিয়া আমি সকলো বাইদেউ, ৰিধি, দাদা বৰ, ৰিমন, মামু, পাহি গোটেইখিনি ইয়াতে আকৌ একেলগ হ'লোঁ। চাহটো আৰু অৰ্ডাৰ দিব লাগিব। মোবাইল এতিয়া আমি বোকাখাটৰ যিখন কাকথান সেইটো ৰাস্তাইদি সোমাই আহিছোঁ কাকচাঙলৈ। আৰু তাত যিটো ৱাটাৰফল আছে কাইফলাংছ, কাৰ্বি আংলঙত পৰে, সেই ৱাটাৰফলটোলৈ এতিয়া আমি গৈ আছোঁ। এই চাইনবোৰ্ডখনতে 2 হুইলাৰ 4 হুইলাৰৰ এণ্ট্ৰি ফিজ লিখা আছে। আমি তেনেকৈ এণ্ট্ৰি ফিজ দি পেলাই ৱাটাৰফলটোলৈ এতিয়া সোমাই গৈছোঁ। আৰু চাওক, এয়া আমি গাড়ীখন, পানীৰ অলপ পানী আছে, পানীৰ মাজে মাজে যাব লাগে। এনেকৈ 3 ঠাইতমান পানী পাওঁ, ইমান বেছি ফূৰ্তি লাগে নহয়। আৰু এয়া চাওক পাহাৰটোত আনাৰসৰ খেতি কেনেদৰে কৰিছে। ইয়াতে এতিয়া আমি গাড়ী পাৰ্কিং কৰিলোঁ। এতিয়া আমি ৱাটাৰফলটোলৈ খোজকাঢ়ি গৈ আছোঁ। এয়া চাওক, পানীৰ মাজেদিও যাব পাৰি আৰু এইফালে ফুট ৱাক আছে। আপোনালোকে যেনেকৈ ইচ্ছা কৰে, বহুতে পানী এনজয় কৰিবও বিচাৰে, তেনেকৈও বহুত গৈছে। আমিও নামিছিলোঁ আৰু এতিয়া আমি গৈ আছোঁ। আৰু এয়া চাওক, আনাৰসবোৰ কাটি কাটি এনেকৈ বেচিছে, বহুতে এনেকৈ কিনি খাইছেও। মোৰ একদম শ্বিলঙৰ নিচিনা লাগিলে এইখিনি। আহি আছোঁ মেইন ৱাটাৰফলটোৰ ফালে। আপোনালোকে ৱাটাৰফলৰ শব্দ শুনিছেনে নাই নাজানো, পূৰা একদম শব্দ কৰি বৈ আছে। খুব সুন্দৰ ঠাই, খুবেই ভাল লাগিছে। আহি থাকক। এইবাৰ আমি জোতা খুলি পেলাই পানীত নামি ৱাটাৰফলটোলৈ গৈছোঁ। আৰু মামুৱে হাৱাই চেণ্ডেল লৈ গৈছিলে, গতিকে তাই হাৱাই চেণ্ডেল পিন্ধি গৈছে, আমি সুদা ভৰিয়ে গৈছোঁ। আহি আছোঁ আমি চব এতিয়া। এয়া মামু,
কেনেকুৱা ভাল লাগিছে ন বৰ ধুনীয়া লাগিছে দেই আয়ো পুৰা একদম ৱাটাৰফলটো শব্দ আপোনালোকে চাগে শুনিছে আৰু আছে ওপৰলৈ মানে গৈহে আছোঁ আৰু আমি এতিয়া আমি মেইন ৱাটাৰফলটো পালোহি আৰু এখন সুন্দৰকৈ ব্ৰিজ বনাই দিছে তাৰ পৰা খুব ধুনীয়াকৈ ৱাটাৰফলটো উপভোগ কৰিব পাৰি আৰু পানীৰ চিটিকনিও আমাৰ গাত পৰিছে আৰু সবেই আমি ফটো তুলিছোঁ ভিডিঅ' কৰিছোঁ এনেকৈ সকলো ব্যস্ত হৈ পৰিছোঁ আৰু তললৈও নামিব পাৰি আমি তললৈ ভয়তে নানামিলোঁ দৌৰি ভাল লাগে নামোতে দৌৰি মজা লাগে ন খুব মজা লাগিলে দেই ইয়াৰ চিন্তা এতিয়া ভাত বানত খাবলৈ পাবনে ন এতিয়া আমি আয়ৰা যাম লাঞ্চ কৰিবলৈ আঢ়ৈটা 3টাই বাজিব হ'ল আৰু এখন পাৰ্কিং প্লেচৰ ওচৰত সুন্দৰ বোৱা কাপোৰৰ দোকান বেগ আছে কাপোৰ আছে আৰু ইয়াৰ পৰা মই সুন্দৰ ৰঙা মেখেলা এখন ল'লোঁ 3টালৈ 20 মিনিটমান আছে আমিও উভতিছোঁ এতিয়া আয়ৰাতে লাঞ্চ কৰিম তাৰপিছত ঘৰলৈ যামগৈ আৰু খুবেই ভাল লাগিলে ৱাটাৰফলটো কাৰ্বি আংলঙত পৰে ইমান বেছি ধুনীয়া আৰু 2 কিলোমিটাৰমান ওপৰত খোজকাঢ়িব লাগে আৰু যিখন স্কাইৱাকখন আপোনাৰ 300 মিটাৰমান হ'ব আমি আয়ৰা ভাত বানত খাম বুলি ভাবিছিলোঁ যদিও আমাৰ দেৰি হ'ল কাৰণে খাদ্য যোগাৰ কৰিব নোৱাৰিলে এতিয়া আমি মেইন ৰেষ্টুৰেণ্টখনত খাই আছোঁ ইয়াত যিহেতু বুফে ছিষ্টেম আৰু পাৰ পাৰ্চন 750কৈ লয় গতিকে সকলোৱে যিমান পাৰোঁ খাবলৈ চেষ্টা কৰিছোঁ মানে পইচাটো উচুল কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব লগতে লাইক কৰিব শ্বেয়াৰ কৰি দিব পুনৰ লগ পাম এটি নতুন ভিডিঅ' নতুন কণ্টেণ্টৰ সৈতে তেতিয়ালৈকে বাই